ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই প্ৰণু আকৌ এদিন নতুন ভিডিঅ'ৰ যোগেদি ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে। এয়া আমি গৈ আছোঁ চাইবাৰলৈ, বিশেষ গা অসুস্থ হোৱাৰ বাবে, অসুখ হৈ থকাৰ বাবে। এয়া আমি নৰ্থ লখিমপুৰৰ বিহপুৰীয়া চেম্বাৰলৈ যাত্ৰা। ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে। গা ইমান ভালো নাছিলে, সেয়ে কথা পতা নাছিলোঁ। চ' ভিডিঅ'খিনি চাই থাকক আপোনালোকে, উপভোগ কৰিব স্কিপ নকৰাকৈ। এয়া চাওকচোন আপোনালোকে, কি সুন্দৰ ৰাস্তাৰ কাষে কাষে ইমান সুন্দৰকৈ গছ গছনি, প্ৰকৃতিৰ ফুল, চৰাই চিৰিকটি, সকলো জীৱ জন্তুৱেই হওক বা গছ গছনিৰে ভৰা এই প্ৰাকৃতিক মনোমোহা দৃশ্য চাই খুবেই ভাল লাগে মোৰ। সঁচাকৈ ক'বলৈ গ'লে নহয়নে, জীৱনটো মাথো এবাৰেই পোৱা যায়। সেয়েহে জীৱনটোত মানে অকণমান যদি হাঁহিৰে কাৰোবাক হওক বা নিজৰ দ্বাৰাই কাৰোবাক যদি হহুৱাব পাৰোঁ, সেয়ে বহুত যথেষ্ট। কাৰণ জীৱনটো এবাৰেই পোৱা হয়। সেয়ে সকলোৱে এনজয় কৰক, বি ছেফ থাকক। বাকী ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব কি হৈ আছে। আৰু এয়া আমি পালোহি বিহপুৰীয়া ৰোড। এয়া বিহপুৰীয়া ৰোডেদি এতিয়া সোমাইছোঁ। ভাল বুলি ক'ব লাগিব। নিজৰ উপাৰ্জন হওক বা যি হওক, আনৰ মুখত যদি অকণমান যদিও সেয়া গিফ্ট হিচাপে বা কিছু হেল্প কৰাৰ হিচাপে যদি আমি সক্ষম হওঁ। ফাইনেলি আমি বিহপুৰীয়া ৰোডৰ এইটো এক্সৰে কৰা ঠাইলৈ উপস্থিত হ'লোহি। এয়া হাজবেণ্ড গৈছে, মই গাড়ীতে বহি আছোঁ, যিহেতু খুবেই গৰম আছিলে। চ' চাই থাকিব ভিডিঅ'টি। এয়া দেখিছেনে আপোনালোকে, ভিডিঅ'টিত কোন গৈ আছে টিঙৰ ওপৰেৰে, দেখিবলৈ পাইছে নিশ্চয়। আকৌ আহিলে এটা, প্ৰথম 3-4মান গ'ল, আকৌ সেয়া আহিয়ে আছে। আপোনালোকে চাই থাকক। মেডিকেলত বহি থকাৰ সময়তে এয়া ভিডিঅ' হিচাপে স্কিপ কৰি ৰাখিছোঁ। চাওক আপোনালোকে, নিজৰ কৰ্তব্য নিজে পালন কৰি আছে। এয়া মানুহৰ ঘৰে ঘৰেও যাত্ৰা কৰে, মানুহক আমনিও কৰে সম্ভৱ। কিয় কৰিছে বুলি ক'লে, এয়া মানুহৰ গাতেই ভুল হ'ব। কাৰণ আজিকালি ডিফৰেষ্টেশ্যন কৰিবলৈ লৈছে। চ' ডিফৰেষ্টেশ্যন যদি কৰে, তেতিয়াতো মানুহৰ ঘৰে ঘৰে আহিব জীৱ জন্তুবিলাক। চ' আমি গছ ৰোপণ কৰাতকৈ আমি যদি গছ নকটাকৈ যদি তেনেদৰে পালন কৰিব পাৰোঁ, তেতিয়াতো বহুতেই উন্নত হ'ব। কাৰণ জীৱ জন্তু ক'ত থাকিব যদি গছ গছনি নাথাকে, ফৰেষ্ট নাথাকে। ফৰেষ্টক যদি আমি ডিফৰেষ্টেশ্যন কৰি পেলাওঁ, তেতিয়াতো মানুহৰ ঘৰে ঘৰে যাব। চ' গছ পুলি ৰোৱাটোতো উচিত, তথাপিও মানে মই ভাবোঁ গছ নকটাকৈ যদি থাকে, তেতিয়া বেছি জীৱ জন্তু সুবিধা হ'ব, মানুহৰো সুবিধা হ'ব। সেয়া মোৰ মনৰ ধাৰণা। চ' আমি ডিফৰেষ্টেশ্যন কৰিব নালাগে ফৰেষ্টবিলাকক। পৰিয়ালে চাই থাকিব আপোনালোকে, ভিডিঅ'টি স্কিপ নকৰাকৈ। ক'লৈ গৈছোঁ, কি কৰিছোঁ, সকলো দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টি স্কিপ নকৰাকৈ। এয়া বৰ্তমান এক্সৰে কৰা হৈ গৈছে। ভিতৰৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কিছুমান ক্ষেত্ৰত এলাউড নাথাকিবও পাৰে। চ' ভিডিঅ'টো কৰা নহ'ল ভিতৰত। যেতিয়া এক্সৰে কৰি আছিলে, এতিয়া এক্সৰে কৰি হ'ল। এতিয়া আকৌ যাব লাগিব মেডিকেললৈ, য'ত যোনটো চেম্বাৰত ব্লাড টেষ্টৰ কথা কৈছিলোঁ। সেয়া এতিয়া তালৈ আকৌ যাম। চাই থাকিব আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰাকৈ।